হেল্ল' ফ্ৰেণ্ডছ, এয়া বনাব লৈছোঁ মই চিকেন পকৰা আৰু তাৰ কাৰণে মই অকণমান চিকেন আছিলে সেই চিকেনখিনি ৰেডি কৰি লৈছোঁ। অলপ টুকুৰাটো সৰু সৰু কৰি লৈছোঁ আৰু তাতে দি দিছোঁ মই আদা নহৰুৰ পেষ্ট। পিঁয়াজটো একেবাৰে মিহি মিহিকৈ কাটি দিছোঁ আৰু লগতে দিছোঁ কেইখিলামান নৰসিংহৰ পাত আৰু তাতে মই মছলা বেলেগ একো ইউজ কৰা নাই, অকণমান চিকেন মছলা দিছোঁ। তাৰপিছত নিমখ হালধি আৰু তাতে দিছোঁ অকণমান কৰ্ণফ্ল'ৰ আৰু অকণমান ভজা পিঠা গুড়ি দি দিছোঁ। বহুত বেছি দিয়া নাই কৰ্ণফ্ল'ৰ আৰু ভজা পিঠা। কৰ্ণফ্ল'ৰ 2 চামুচমান দিছোঁ, ভজা পিঠা 1 চামুচমান দি সানি দিছোঁ আৰু এনেকৈ মই চিকেনখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছতে মই ফ্ৰাই কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাহৰিয়ে গৈছিলোঁ, তাতে অকণমান মই ৰঙা জলকীয়াৰ গুড়িও দিছোঁ। এয়া তেল দি দিছোঁ, গৰম হৈ গ'ল তেল আৰু তাতে মই এপিচ চিকেন এনেকৈ হাতেৰে দি যাম আৰু ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে মই গেছৰ ফ্লেমটো বহুত হাই কৰি ৰখা নাই, যিহেতুকে ফ্ৰাই হ'ব লাগিব। হাই কৰি থ'লে একদম ৰঙা হৈ ক'লা পৰি যাব, সেইকাৰণে ফ্লেমটো মিডিয়াম টু ল' কৰি ৰাখিছোঁ। আৰু এয়া চাওকচোন, আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আপোনালোকৰ কেনেকুৱা লাগিলে মই নাজানো, কিন্তু মোৰ হ'লে মানে আমাৰ বেটাই খাই বহুত ভাল পালে আৰু ময়ো খাই বহুত ভাল পালোঁ। ফাৰ্ষ্ট টাইম বনাইছিলোঁ, ভিডিঅ'টো কৰি ৰাখিছিলোঁ, ভাল হ'লে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, গতিকে ভাল হ'ল যিহেতুকে সেইকাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। সকলোৱে বনাই খায়, মই বনোৱা এই সাধাৰণভাৱেও যদি আপোনালোকে মানে ঘৰত থকা বস্তুকেইটাই অকণমান বনাব পাৰে, কৰ্ণফ্ল'ৰ নিদি আপুনি ভজা পিঠাও দিব পাৰে বা ময়দাও দিব পাৰে বা বেচন থাকিলে বেচনো ইউজ কৰিব পাৰে, কোনো কথা নাই। গতিকে বনাই খাব পাৰে সোৱাদ লগাকৈ। সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মোৰ চিকেন ৰেডি হৈ গৈছে আৰু গতিকে এইখিনি মই ধুনীয়াকৈ কাঢ়ি ল'ম এতিয়া তেলৰ পৰা। তাৰপিছত খাবৰ কাৰণে ৰেডি হৈ যাব আৰু গৰমে গৰমে খাই বেছি ভাল লাগিব, গতিকে গৰমে গৰমে খাব পৰাকৈ বনাইছোঁ। চাই থাকক তেন্তে। এইখিনি মোৰ হৈ গৈছে আৰু বাকী থকা চিকেনখিনিও মই একেধৰণে ফ্ৰাই কৰি ল'ম আৰু সেইখিনি দেখাই নাথাকোঁ, কিন্তু একেখিনি ফ্ৰাই কৰাকৈ দেখাই থাকিম। গতিকে এয়া মোৰ ফ্ৰাই হৈ গ'ল, বাকীখিনি কৰি ল'ম। আৰু এয়া চাওকচোন মোৰ প্লেটখন দেখি আপোনালোকে গম পাইছে চাগে খুবেই ধুনীয়া হৈছিলে বুলি। গতিকে খাইতো ভালেই লাগিলে আৰু বেটাই কৈয়ে আছে, মা আকৌ বনাবা মই বনাই দিম বাৰু। আৰু অকণমান ধুনীয়াকৈ সজাই দিছোঁ, চাওকচোন কেনেকুৱা হৈছে নাজানো, মই ইমান পাৰফেক্ট নহয়, তথাপিতো আৰু অকণমান চেষ্টাহে কৰিছোঁ দেই। গতিকে ভিডিঅ'টো চাই সকলোৱে ভাল পালে বুলি ভাবিছোঁ আৰু সকলোৱে লাইক আৰু কমেণ্ট কৰি যাব। আৰু যিসকলে নতুনকৈ চাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু সিমানেই আজিলৈ আহোঁ, পিছত নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম পুনৰ।